হেল্ল' ভিউৱাৰ্ছ, কেইটামান নতুন ফেক্ট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নাম্বাৰ 1, ফটোত আপোনালোকে দুটুকুৰা বৰফ দেখা পাইছে। ইয়াৰ কালাৰ কিন্তু অলপ বেলেগ হৈছে, কিন্তু দুই টুকুৰাই পানীৰ পৰা তৈয়াৰী। এতিয়া কথাটো হ'ল যে বৰফ দুটুকুৰাৰ কালাৰ কিয় বেলেগ হ'ল। ইয়াৰ আচল ফেক্টটো হ'ল আপুনি যদি বইল ৱাটাৰ ব্যৱহাৰ কৰিছিল তেতিয়াহ'লে বৰফ টুকুৰা স্বচ্ছ মানে ট্ৰান্সপাৰেণ্ট আৰু কালাৰলেছ হয়, আৰু আপুনি যদি ঠাণ্ডা পানী ব্যৱহাৰ কৰিছিল তেতিয়াহ'লে হোৱাইট কালাৰ পাব। ফেক্ট নাম্বাৰ 2, অৰিঅ' বিস্কুট। এই ডিজাইনটো কৰিবলৈ 4 বছৰ সময় লাগিছিল। ফেক্ট নাম্বাৰ 3, ইয়াত আপোনালোকে এগৰাকী মানুহৰ ফটো দেখিছে। এইখন আচলতে এগৰাকী ৰাছিয়ান আৰ্টিষ্টে তৈয়াৰ কৰা এখন ফটো, যিখন ফটো আপুনি চকু আধা মেলাকৈ চালে দেখা পাব যে এগৰাকী ছোৱালী হাঁহি আছে। এবাৰ আপোনালোকে ট্ৰাই কৰি চাওকচোন যদি কথাটো মিছা বুলি ভাবিছে। ফেক্ট নাম্বাৰ 4, ৰাডাৰ নাথাকোঁতে এই যন্ত্ৰবিধকে ব্যৱহাৰ কৰা হৈছিল আৰু 70 উমান পোৱা গৈছিল। ফেক্ট নাম্বাৰ 5, নিউজিলেণ্ড এনেকুৱা এখন দেশ য'ত 30 মিলিয়ন ভেড়া আছে, কিন্তু আপোনালোকে জানি বিচুতি খাব যে তাৰ জনসংখ্যা কিন্তু মাত্ৰ 4.8 মিলিয়ন। ধন্যবাদ।